মৰ্নিং এভৰিৱান। ৰাতিপুৱা শুই উঠি ছিঙিছোঁ অলপমান নয়নতৰা পাত, এয়া নয়নতৰা গছ আৰু দুডাল কাটি লৈছোঁ এল'ভেৰা। এয়া চুলিত আজি অকণমান যত্ন কৰিব লাগিব, মেৰামতি কৰিব লাগিব, তাকে এয়া অকণমান ছিঙি লৈছোঁ। আপোনালোকে জনাবচোন বাৰু পকা চুলিৰ কাৰণে কিবা ভাল বস্তু কি লগালে কেনেকৈ কি ভাল হয়। মোৰ চুলিখিনি পকি গৈছে, সেইকাৰণে মই এনেকৈ ঘৰুৱা কিবাকিবি কৰি পেলাই অকণমান লগাওঁ। এয়া ফুলজোপা নহয়, এনেই টাবতে এইখিনি লেতেৰা ৰংখিনি যাব দিছোঁ। এইখিনি চুলিৰ কাৰণে একেবাৰে ভাল নহয়। চুলি হওক স্কিনত হওক, এইটো যোৱাৰ পাছতহে লগাব লাগে। এইখিনি মই এতিয়া এনেকৈ আধা ঘণ্টামান এঘণ্টামান থৈ দিম, তাৰপাছতে চুলিত লগাম। পেষ্ট এটা বনাই লৈ ৰাতিপুৱা এল'ভেৰা কেইডাল কাটি লৈছোঁ। ৰাতি চাওকচোন 7টা বাজিছে, লাহেকৈ বনাম। আৰু আমাৰ জীয়ক অকণমান শ্লাইমো বনাই দিম ইয়াৰ পৰাই। এল'ভেৰাখিনি এনেকৈ বাকলিটো গুচাই লৈছোঁ, বাকলিটো গুচাই দিম। একেবাৰে সম্পূৰ্ণ নুগুচালেও একো নাই, অলপ দেৰি আগতেই কাটি থৈছিলোঁ। এইখিনি এনেকৈ ধুনীয়াকৈ কুটি ল'ম। আৰু এইফালে নয়নতৰা পাতখিনিও ধুনীয়াকৈ কুটি ল'লোঁ। এইখিনি নয়নতৰা পাতখিনি আৰু এটা পিঁয়াজ লৈছোঁ, এইটো পিঁয়াজটো কাটি ল'ম ইয়াতে। এনেকৈ কাটি পেলাই ধুনীয়াকৈ এটা পেষ্ট বনাই পেলাই চুলিখিনিত লগাম। যিহেতু পকা চুলিৰ কাৰণে এইটো এটা ভাল দৰৱ বুলি পাইছোঁ ইউটিউবত, সেয়েহে ময়ো বোলো লগাই চাওঁচোন কিমানখিনি পাওঁ সুফল নাজানো বাৰু, সেয়েহে অকণমান লগাই চাওঁ বুলি ভাবিছোঁ। আপোনালোককো দেখাইছোঁ। যদি পকা চুলিৰ সমস্যা আছে তেতিয়াহ'লে নিশ্চয়কৈ লগাব পাৰিব। ধুনীয়াকৈ ৰেডি হৈ গ'ল এইখিনি পিঁয়াজ, এল'ভেৰা আৰু এতিয়া ধুনীয়াকৈ পিচি লৈ পেলাই এটা পেষ্ট বনাই চুলিত লগাম। ধুনীয়াকৈ পেষ্ট হৈ গ'ল, এতিয়া এইখিনি ধুনীয়াকৈ চুলিত লগাই ল'ম।